আজি ভাওনাখন কি হ'বলৈ গৈ আছে একো ধৰিবই পৰা নাই। হেল্ল' মই পলাশ, মোৰ আকৌ এটা ভাওনাৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেকআপৰ কামখিনিও লাহে লাহে কৰি আছে। আজিহে কিন্তু সকলোৰে বহুত অসুবিধা হৈছে। মানে ৰাতিপুৱাৰে পৰা আজি বহুত বৰষুণ দি আছে ৰাইজ। তথাপিও সকলোৱে প্ৰায় ৰেডি হৈছেই। তাৰপিছত ভাওনাও আৰম্ভ কৰা হ'ল, কিন্তু বৰষুণৰ বাবেহে অলপ দেৰিকৈ কৰিবলগীয়া হৈছে। তাৰপিছত আৰু ভাওনাখন ধুনীয়াকৈ চলি আছে। আৰু আজিৰ নাটখন হৈছে সীতাহৰণ বালিবধ। এতিয়ালৈকে ভিডিঅ'টো চাই আছে যেতিয়া ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকক পিছে এটা কথা সোধোঁ, দীঘলকৈ যদি ভাওনা ভিডিঅ' লাগে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ কমেণ্টকেইটা পালে মোৰো ভাল লাগে। বাহিৰত কিন্তু এতিয়াও বহুত বৰষুণ দি আছে। আজি মানুহখিনি অলপ অসুবিধা হ'ল, তথাপিও চলি যায় আৰু। এনেকুৱা এক্সপিৰিয়েঞ্চো লাইফত দৰকাৰ ন। ভাওনাখনো শেষ হ'লগৈ, বৰষুণৰ বাবেহে অলপ বেছিকৈ সময় লাগিল। তথাপিও ভাওনাখন কৰি পিছে বেয়া নালাগিল। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই।